অথচ এই সহজ কামটো কৰিবলৈ পালে মানুহে নিজৰ আপোনজনকো পাহৰি যায়। কিন্তু ভাইটি, ভাল মানুহ হৈ থকাত কষ্ট আছে। গতিকে আজিৰ দিনত কোনেও ভাল মানুহ হ'বলৈ নাহে। তোকে জ্ঞানখিনি দিবলৈকে আমি এই নাটকখন কৰিছিলো। কিবা বুজি পালি নে নাই নাজানো। আৰু এটা কথা, এবাৰ তয়ে মোক কৈছিলি, ধনী মানুহে সহায় নকৰে, মন গ'লে কেতিয়াবা ভিক্ষাহে দিয়ে। আমি পিছে ভিক্ষা নিদিওঁ, মাছৰ তেলেৰে মাছ ভাজো, এক গুলিত দুই চিকাৰ কৰোঁ। ফ'ল' কৰি আছিলো আপোনাক যথা সময়ত গুলীটো মাৰিবলৈ। ৰাঘৱ, তই মোৰ ল'ৰাকেইদিন হস্পিটেল পঠিয়াইছিলি। আজি তোৰ ভাৰীৰ ডেড বডি মই পাৰ্চেল কৰি পঠিয়াম। তোৰ লয় নাই নাই, হিচাপ বৰাবৰ হৈ যাব। মই ৰৈ থাকিম আশাৰে। জানো তোৰ সিমান দম নাই। দাদা, মোৰ দম নাই। পইচাখিনি বেগত ভৰাৱা। এনে ল'ৰা বহুত আহিব যাব, সেইবুলি আমাৰ জীৱনটো শেষ কৰিব নোৱাৰো। ব'লা।